Hello guys, welcome to my second channel. Hi Pai Papu here YouTube channel লৈ স্বাগতম জনাইছো. So guys, এতিয়া মই ঘৰতে আছোগে আৰু মই কালি পুৰহি দিনা মই যোৰাহাটত আছিলো. যোৰাহাট টেকেলা গাঁৱত. So মই কাম কৰি আছিলো. আৰে ভাই আমাৰ লৰাৰ জীৱন এনেকুৱা হয়, কাম কৰি নাকালে মানে ঘৰৰ পৰিস্থিতিটো চাবই লাগিব। এই কাৰণে কাম কৰি খাবলগীয়া হয়। মানে দোকানখন খুলিলোগে কাৰণ অলপ মাল আনিলো আৰু চাওক মোৰ দোকানত কেনেকুৱা বস্তু বিকো আৰু আপোনালোকক দেখুৱাম। আৰু আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হৈছে চাওক, এতিয়া কেৰেলা, নহৰু, বিলাহী, বীজ জলকীয়া, তিয়হ আৰু সিফালে মিঠাতেল আৰু সেয়া তিয়হ, ডাঙৰ তিয়হ আৰু দালি। আৰু so guys, আপোনালোকে নাভাবিব মই এনেকুৱা দুখীয়া ল'ৰা হয়, কিন্তু সেনেকে মই বিকি আছো। প্ৰথম মানে আনিছোৱে, আপোনালোকে আশীৰ্বাদ দিব। আৰু so আপোনালোকক এটা কথা এই ভিডিঅ'টোতে কৈছো, প্লিজ মোৰ ইউটিউব চেনেলখন প্লিজ সাবস্ক্ৰাইব কৰি দিব। প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে এতিয়া কাৰণ মই মনত ভাবি আছো টাৱাঙৰ পৰা কেদাৰনাথলৈ যাম বুলি। আৰু ইনষ্টাগ্ৰাম এটা আছে ইটমিট মাইনা বয় বুলি। আৰু so ইনষ্টাগ্ৰামটো তো গাইজ ইউটিউবতে ইনষ্টাগ্ৰামটো লিংক দিয়া হৈছে আৰু আপোনালোকে তাত ক্লিক কৰিব আৰু ফ'ল' কৰি দিব। so গাইজ প্লিজ ফ'ল' কৰি দিব আৰু ফ্ৰেণ্ডছসকলৰ কাৰণে শ্বেয়াৰ কৰি দিব। আৰু টাৱাঙলৈ পৰা কেদাৰনাথলৈ যাম। জাষ্ট মই চাইকেলৰ পৰা ৰানিং কৰিম আৰু সকলোৱে মোক হাই পাই কৰিব আৰু লগতে লগ কৰিম। আৰু so ক'তবাই বাটত লগ কৰিলে মোক লগ কৰিব পাৰিব। আৰু so আশীৰ্বাদ দিব হৰে হৰে মহাদেৱ বুলি। আৰু so এতিয়া কমেণ্ট কৰিব আৰু এই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এই কাৰণে এইটো ভিডিঅ'টো হেপাক বনাইছো, so আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো সিমানেই আছিলে আৰু so ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিব। আৰু মই 100% কৈছো, মই আৰু টাৱাঙৰ পৰা কেদাৰনাথলৈ যাত্ৰা কৰিম আৰু যাত্ৰা কৰাৰ ভিডিঅ'টো বনামগে আপোনালোকৰ ওচৰত। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।